খাৰ খোৱা অসমীয়া জাত এই বাক্যশাৰী কেতিয়াবা নহয় কেতিয়াবা হয়তো আমি সকলোৱে শুনি আহিছোঁ। কেতিয়াবা হয়তো নিজেই নিজৰ জাতিটোক গালি দিবলৈও আমি এই বাক্যশাৰী ব্যৱহাৰ কৰোঁ। আজি জানো আহক আচলতে কি কাৰণত অসমীয়া জাতিটোক বহুতে খাৰ খোৱা অসমীয়া বুলি ক'ব বিচাৰে। যেতিয়া আহোমসকলে অসমত ৰাজত্ব কৰি আছিল তেনে সময়তে মহং নামৰ এডোখৰ ঠাই আছিল যিটো আহোমৰ অধীনতে আছিল। তেতিয়া এই মহং নামৰ ঠাইখন অসমৰ কাৰণে বহু গুৰুত্বপূৰ্ণ আছিল, কাৰণ এই মহং নামৰ ঠাইখনত প্ৰচুৰ পৰিমাণে নিমখ পোৱা গৈছিল আৰু সেই নিমখে অসমলৈ অনা হৈছিল, যাৰ বাবে অসমত কেতিয়াও নিমখৰ অভাৱ হোৱা নাছিল। তাৰ পাছতে মোগলে যেতিয়া অসমত আক্ৰমণ কৰিব আহে তেতিয়া আহোমসকলে শৰাইঘাটত মোগলক বাধা দিবলৈ ব্যস্ত হৈ পৰে। তেনে সময়তে মিচিমিসকলে সেই মহং নামৰ ঠাইডোখৰ য'ৰ পৰা অসমলৈ লোণ বা নিমখ অনা হৈছিল সেই ঠাইডোখৰ দখল কৰি নিজৰ অধীনলৈ লৈ লয়। আহোমসকল তেতিয়া শৰাইঘাটত মোগলক বাধা দিবলৈ ইমানেই ব্যস্ত হৈ পৰিছিল যে এই মহং নামৰ ঠাইডোখৰলৈ সময় দিব নোৱাৰা হৈ পৰিছিল। ফলত মহং নামৰ ঠাইডোখৰ সম্পূৰ্ণভাৱে মিচিমিসকলৰ হাতলৈ গুচি গৈছিল, যাৰ বাবে অসমলৈ সেই সময়ত মহঙৰ পৰা নিমখ অহা বন্ধ হৈ গৈছিল। আৰু অসমততো নিমখ অহাৰ বাট অকল এটাই আছিলে, মহং, আৰু সেই বাটটো যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়া অসমত নিমখৰ অভাৱ হ'ব ধৰিলে। এই কথা মোগলৰ সেনাপতি ৰামসিংহই জানিব পাৰি তেওঁ পৰিস্থিতিক সুযোগ লৈ অসমলৈ চোৱাংচোৱাভাৱে বহু বেছি মূল্য বৃদ্ধি কৰি নিমখ পঠিওৱা আৰম্ভ কৰি দিয়ে, যাৰ ফলত অসমত নিমখৰ মূল্য বহু পৰিমাণে বাঢ়ি যাব ধৰিলে। এসময়তো লোণ আৰু সোণৰ মূল্য সমান হোৱা দেখিব পোৱা গৈছিল এইখন অসমতে। নিমখৰ মূল্য ইমান বাঢ়ি যোৱাৰ বাবে অসমৰ প্ৰচুৰ পৰিমাণৰ ধন মোগলৰ হাতলৈ গৈ আছিল আৰু মোগলে অসমৰ ধনে ব্যৱহাৰ কৰি অসমৰ সৈতে যুঁজ কৰি আছিল। এই কথা লাচিত বৰফুকনে অনুমান কৰিব পাৰে আৰু স্বৰ্গদেৱৰ ওচৰত গৈ এই বিষয়ে আলোচনা কৰে আৰু স্বৰ্গদেৱে অসমত নিমখ নিষিদ্ধ কৰি দিয়ে, যাৰ ফলত অসমীয়াই তেতিয়া নিমখৰ সলনি খাৰ ব্যৱহাৰ কৰিব লয়। তাৰ পাছতে বহু বছৰলৈকে অসমত নিমখৰ সলনি খাৰ ব্যৱহাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই অসমীয়া জাতিক বহুতে খাৰ খোৱা অসমীয়া জাতি বুলি ক'ব ধৰিলে। আৰু তাৰ পাছতে যেতিয়া 1905 চনত স্বদেশী আন্দোলন হৈছিল তেতিয়াও অসমীয়াই নিজৰ ৰাজ্যতে ব্যৱহাৰ হোৱা সামগ্ৰীহে ব্যৱহাৰ কৰিছিল আৰু বাহিৰৰ ৰাজ্যৰ পৰা অহা সামগ্ৰী ব্যৱহাৰ কৰা বাদ দিছিল। তেতিয়াও অসমীয়াই নিমখৰ বিপৰীতে খাৰ ব্যৱহাৰ কৰা দেখা পোৱা গৈছিল। এটা বহু বেয়া লগা বিষয় যে আজি আমি এই কথাষাৰ গালি বা উপলুঙা হিচাপে লওঁ। এসময়ত অসমীয়াই নিজৰ দেশৰ বাবে নিমখো বাদ দিব লগা হৈছিল। সেইবাবে আজি আমি এই কথাষাৰ উপলুঙা বা গালি হিচাপে নলৈ এই কথাষাৰ আমাৰ গৌৰৱ হিচাপে লোৱাই ভাল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।